নমস্কাৰ, মই ডক্টৰ মাধুৰ্য মোহন বৰা। মোৰ এই ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ মেডিচিন লৈ আহিছোঁ, যিটো মেডিচিন চকুৰ যিকোনো ৰোগ লগতে আপোনাৰ নাকৰ চৰ্দিজনিত ৰোগতো ব্যৱহাৰ কৰিব পৰা এটা মেডিচিন। এই মেডিচিনটোৰ নামটো হৈছে ইউফ্ৰেচিয়া। এই মেডিচিনটো আপোনাৰ ডাইলুশ্যন হয় আৰু এই মেডিচিনটো আপোনাৰ এনেকুৱা লক্ষণত ইউজ কৰিব পাৰিব। চকুৰ পৰা যদি অনবৰত আপোনাৰ পানী ওলাই থাকে আৰু এই পানীবোৰ যদি আপোনাৰ কি হয় আঠা জাতীয় হয়, তেতিয়াও এই মেডিচিনটোৱে খুব ভাল কাম কৰে। ইয়াৰ উপৰিও চকুৰ যদি আপোনাৰ পুৰণি হয় বা চকুৰ পতাৰ কাষবোৰ যদি আপোনাৰ ফুলি যায়, তেতিয়াও এই মেডিচিনটোৱে খুব ভাল কাম কৰে। 2 নম্বৰ লক্ষণটো হৈছে আপোনাৰ চকুত যদি আপোনাৰ অনবৰত জ্বলা পোৰা কৰি থাকে আৰু এই জ্বলা পোৰা কৰি থাকোঁতে যদি আপোনাৰ চকুৰ পৰা যদি পানী ওলায়, তেতিয়াও এই মেডিচিনটোৱে খুব ভাল কাম কৰে। 3 নম্বৰ লক্ষণটো হৈছে ৰাতিপুৱাৰ ভাগত যদি আপোনাৰ খুব চৰ্দি হয় আৰু চৰ্দি হৈ পেলাই যদি আপোনাৰ কাহ হয়, কাহ হৈ পেলাই আপোনাৰ যদি খুব কফ ওলায়, তেতিয়াও এই মেডিচিনটোৱে খুব ভাল কাম কৰে। 4 নম্বৰ লক্ষণটো হৈছে আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পাছত আপোনাৰ যদি মুখ ধোৱাৰ সময়ত ডিঙি পৰিষ্কাৰ কৰিলে আপোনাৰ যদি বিজলুৱা পদাৰ্থ নিৰ্গত হয়, তেতিয়াও এই মেডিচিনটোৱে খুব ভাল কাম কৰে। ইয়াৰ উপৰিও আপোনাৰ কিছুমান ৰোগীৰ দেখা যায় যে আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পাছত খককৈ থাকিব লাগে, তাৰমানে ডিঙিত কিবা এটা লাগি থকা নিচিনা অনুভৱ কৰে। আৰু কিছুমানৰ এনেকুৱা অৱস্থাত কি হয় আপোনাৰ কফটো ওলায়, কিছুমানৰ কফ নোলায়। এনেকুৱাবোৰ লক্ষণ যদি পায়, তেনেহ'লে এই ইউফ্ৰেচিয়াম নামৰ এই মেডিচিনটো আপোনালোকে ইউজ কৰিব। আৰু এই মেডিচিনটো ইউজ কৰিবলৈ হ'লে আপোনালোকে দুটোপালকৈ দিনটোত 3 বাৰ খাব আৰু কণ্টিনিউ এনেদৰে 1.5 মাহমান ইউজ কৰিব। মই কোৱা এই লক্ষণবোৰ আপোনাৰ সম্পূৰ্ণ নিৰ্মূল হৈ যাব। মোৰ যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।